স্বাধীনতা দিৱস আহিলে কিবা নহয় কিবা ট্ৰাই কালাৰ ৰেচিপি বনাবৰ মন যায় নহয় জানো। সেইকাৰণে মই এইবাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ ট্ৰাই কালাৰ পাস্তা ৰেচিপি। ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ নেচাৰেল কালাৰ যি সহজতে ঘৰতে পোৱা সামগ্ৰীৰে বনাইছোঁ যাতে আপোনালোকে সহজতে বনাব পাৰে। নমস্কাৰ, মই পৰিস্মিতা। আপোনালোক সকলোকে প্ৰথমতে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। স্বাধীনতা দিৱস উপলক্ষে অন্য এটি ৰেচিপিলৈ আপোনালোকৰ ওচৰত আহিছোঁ। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ট্ৰাই কালাৰ পাস্তাৰ কাৰণে প্ৰথমতে আমি পাস্তাখিনি বনাব লাগিব আৰু তাৰ বাবে এটা চচপেনত পানী গৰম হ'ব দিছোঁ আৰু আধা চামুচ নিমখ আৰু এচামুচ ৰিফাইন অইল দিছোঁ। পানীখিনি এই ধৰণে যেতিয়া ভালদৰে উতলিব তেতিয়া ইয়াতে পাস্তাখিনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিব আৰু মাজে মাজে লাৰি দি থাকিব যাতে তলিত লাগি নধৰে। পাস্তাখিনি সিজাৰ পিছত লগে লগে চেকনিৰে চেকি দিব আৰু ঠাণ্ডা পানীৰে এবাৰ ধুই দিব। আৰু আপোনালোকে এই ধৰণে চুৰি বা হাতেৰে চাব পাৰে, সিজিলে সহজতে কাটা যাব। আৰু এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। প্ৰথমতে আমি গ্ৰীণ কালাৰৰ পাস্তাখিনি বনাওঁ আহক। আৰু ইয়াৰ বাবে মই লৈছোঁ তুলসী 1 মুঠি, আদা ½ ইঞ্চি আৰু নহৰু 3টা আৰু জলকীয়া আপোনালোকে যেনেকুৱা জ্বলা ভাল পায় সেই অনুপাতে ল'ব। চচ এচামুচ আৰু নিমখ সোৱাদ অনুসৰি দি এইখিনি একেবাৰে মিহি পেষ্ট কৰি লৈছোঁ। আৰু ইফালে এটা কেৰাহীত ডাঙৰ চামুচেৰে এচামুচ ৰিফাইন অইল গৰম হ'ব দিছোঁ আৰু তাতে এটা সৰু চাইজৰ পিঁয়াজ কুটি পিনে দি দিছোঁ। আৰু পিঁয়াজখিনি আধা ভজা হ'লে আমাৰ যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিছোঁ আৰু এইখিনি অলপ ভাজি ল'ব লাগিব। এইখিনি আমি বৰ বেছি ভাজিব নালাগে, 2-3 মিনিট ভাজিলে হ'ব। আৰু মিক্সিত লাগি থকাখিনিও 2 চামুচ পানী দি পিনে এইখিনিও ঢালি দিছোঁ ইয়াতে আৰু এইখিনি অলপ দেৰি ভাজি লৈছোঁ আৰু আমাৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে পাস্তাখিনি দি দিছোঁ। পাস্তাখিনি দি 2 মিনিট লাৰি দিলে আমাৰ গ্ৰীণ পাস্তা ৰেডি হৈ যাব। এয়া আমাৰ গ্ৰীণ পাস্তা ৰেডি হৈ গ'ল। এতিয়া আহক হোৱাইট পাস্তা বনাওঁ। হোৱাইট পাস্তা বনাবৰ কাৰণে আমি প্ৰথমতে হোৱাইট চচখিনি বনাব লাগিব আৰু তাৰ বাবে এটা কেৰাহীত এচামুচ ডাঙৰ চামুচেৰে ৰিফাইন অইল গৰম হ'ব দিছোঁ আৰু তাৰপিছত তাতে এটা সৰু পিঁয়াজ কুটি পিনে দি দিছোঁ। লগতে নহৰু কুটি পিনে দিছোঁ আৰু এইখিনি 1 মিনিটমান ভজাৰ পিছত এচামুচ ময়দা দি দিছোঁ আৰু ময়দাখিনি দি ল' ফ্লেমত 1-2 মিনিট ভাজি ল'ব লাগিব। এইধৰণে 2 মিনিট ভাজিলে ময়দাৰ কেঁচা গোন্ধটো আঁতৰি যায়। আৰু ইয়াতে ৰুম টেম্পাৰেচাৰত থকা গাখীৰহে ব্যৱহাৰ কৰিব। 1 কাপ গাখীৰ দিছোঁ, কিন্তু একেলগে গোটেইখিনি দিয়া নাই, অলপ অলপকৈ দি দিছোঁ। ইয়াতে সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু আপোনালোকে এই ধৰণে কণ্টিনিউৱাছ লাৰি থাকিব যাতে তলত লাগি নধৰে। আৰু এতিয়া ইয়াতে অলপমান গাখীৰ দি দিছোঁ। ইয়াতে মই চিজ স্লাইচ এই ধৰণে কাটি পিনে দি দিছোঁ যাতে এইখিনিও ভালদৰে গলি যায়। আপোনালোকৰ যদি হোৱাইট চচটো বৰ বেছি গোটা হোৱা যেন পায় তেতিয়াহ'লে ইয়াতে অলপ আৰু গাখীৰ ঢালি দিব আৰু এই ধৰণে অলপ লাৰি দিলে আপোনালোকৰ চচটো একেবাৰে পাৰফেক্ট হৈ যাব। এই চচ আপোনালোকে বাৰ্গাৰ বা চেণ্ডউইচতো দিব পাৰে, খাই বহুত ভাল লাগে। এয়া আমাৰ হোৱাইট চচ ৰেডি হৈ গ'ল। অলপমান হোৱাইট চচ মই থৈ দিছোঁ নেক্সট কালাৰৰ পাস্তাৰ বনাবৰ কাৰণে। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি পাস্তাখিনি ঢালি দিছোঁ, নহ'লে আমাৰ হোৱাইট চচখিনি আৰু বেছি গোটা হৈ যাব। এতিয়া এইখিনি ভালদৰে লাৰি দিছোঁ আৰু আমাৰ হোৱাইট পাস্তা ৰেডি হৈ গ'ল। এতিয়া আহক নেক্সট কালাৰৰ পাস্তাখিনি বনাওঁ। আৰু ইয়াৰ বাবে মই এচামুচ ডাঙৰ চামুচেৰে ৰিফাইন অইল দি দিছোঁ আৰু তাতে পিঁয়াজ সৰু এটা কুটি পিনে দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজা হোৱাৰ পিছত আৰু নহৰু সৰু সৰুকৈ কাটি পিনে এই ধৰণে দি দিছোঁ আৰু এইখিনি 1 মিনিটমান ভজা হোৱাৰ পিছত টমেটো কেটচাপ 2 চামুচ দি দিছোঁ আৰু এইখিনিও ভালদৰে ভাজি লৈছোঁ। আৰু এইখিনি ভজা হোৱাৰ পিছত আমাৰ পাস্তাখিনি ঢালি দিছোঁ আৰু এইখিনি ভালদৰে লাৰি দিছোঁ।
হোৱাইট চচ আৰু পাস্তাত অলৰেডি নিমখ আছে কাৰণে মই ইয়াত আৰু নিমখ এড কৰা নাই। আৰু ইয়াতে মই হোৱাইট চচ 2 চামুচ দি দিছোঁ আৰু এইখিনিও ভালদৰে লাৰি দিছোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি দি দিছোঁ। আৰু এতিয়া এইখিনি এটা বাটিত উলিয়াই লৈছোঁ। আমাৰ ট্ৰাই কালাৰ পাস্তা গোটেইকেইটা ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই বাই।